নমস্কাৰ বগলী আৰু কেকৰা মালৌ পথাৰ ভগদৈ নৈৰ পাৰত টিংখং নামৰ এটা বগলী আছিল বাৰিষা কাল পথাৰ বোকা পানীৰে ভৰি আছিল হি তাৰ দীঘল দীঘল ঠেংকেটাৰে জপংকৈ ঘূৰি ফুৰে এদিন হি ৰহিমলা নামৰ কেকৰা এজনীক লগ পালে টিংখং নে তাইক মোৰ দৱাই কবলৈ ধৰিলে এং কৰি বেং কৰি ওলাই অহা লাহে কৰি বগে সেৱাকাৰী যাও তাকে শুনি ৰহিমলাই গাঁতৰ পৰা ভিতৰৰ পৰা মাত লগালে কৰ যদি কৰ তাৰেই পৰা কৰ ওলাই যাব নোৱাৰ দেহা থৰবৰ বগলী তই লাজ পাই উৰি গুচি গ'ল নমস্কাৰ